Hey guys, welcome to Education for You. Guys, এই ভিডিওটোত আমি আলোচনা কৰিম অসমীয়া সাহিত্যিকৰ আত্মজীৱনী বিলাকৰ বিষয়ে আৰু কোনগৰাকী সাহিত্যিকে তেওঁৰ আত্মজীৱনী কি নামেৰে লিখিছিলে কিয়নো আত্মজীৱনীৰ ওপৰতো প্ৰশ্ন হয় সো আপোনালোকৰ আসাম টেট আজি হাই স্কুল টেট হ'ব 19th of January 2020 সো তাত কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন ইয়াৰ পৰা হ'ব পাৰে সো আমি ইয়াত আলোচনা কৰিম সো আহক আমি ভিডিওটো আৰম্ভ কৰো প্ৰশ্ন হৈছে ইয়াতে দিয়া আছে যে আপোনাৰ প্ৰথম প্ৰশ্নটো দিয়া হৈছে যে মোৰ জীৱন সোঁৱৰণ নামৰ আত্মজীৱনীখন কোন গৰাকী সাহিত্যিকৰ ওকে এই মোৰ জীৱন সোঁৱৰণ নামৰ যিখন আত্মজীৱনী এইখন কোন গৰাকী সাহিত্যিকে লিখিছিল সো বহুত ইম্পৰ্টেন্ট হয় আৰু ইজি হয় আপোনালোকে নিশ্চয়কৈ জানে মোৰ জীৱন সোঁৱৰণ কোনে লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছিলে মোৰ জীৱন সোঁৱৰণ ঠিক আছে very important আহিব পাৰে লক্ষ্মীনাথ বেজবৰুৱা আপোনালোকৰ যেহেতু সিলেবাসত দিয়া আছে টপিক একদম লিখাই আছে ডাঙৰ ডাঙৰ আখৰেৰে লক্ষ্মীনাথ বেজবৰুৱা তো তেওঁৰ আত্মজীৱনীখন আপোনাক সুধিব পাৰে মোৰ জীৱন সোঁৱৰণ ঠিক আছে মনত ৰাখিব নেক্সট যেটো দিয়া আছে কাৰাগাৰৰ চিঠি কোনে লিখিছিলে কাৰাগাৰৰ চিঠি নামৰ আত্মজীৱনী লিখিছিলে মোহাম্মদ তাইবুল্লাৰে লিখিছিলে ঠিক আছে মোহাম্মদ তাইবুল্লাৰে লিখিছে কাৰাগাৰৰ চিঠি এই আত্মজীৱনীখন অইন এখন গুৰুত্বপূৰ্ণ আত্মজীৱনী হৈছে জীৱন বিনাৰ সুৰ কোনে লিখিছিল জীৱন বিনাৰ সুৰ লিখিছিল পদ্মধৰ চলিহাদেৱে লিখিছিল ওকে সো আমি অলৰেডি এতিয়ালৈকে তিনিখন আলোচনা কৰিলো গতিকে লক্ষ্মীনাথ বেজবৰুৱাৰ কি মোৰ জীৱন সোঁৱৰণ মোহাম্মদ তাইবুল্লাৰৰ কাৰাগাৰৰ চিঠি আৰু পদ্মধৰ চলিহাদেৱৰ জীৱন বিনাৰ সুৰ মনত ৰাখি লব নেক্সট যেটো দিয়া আছে ইয়াতে মোৰ জীৱন দাপোন এতিয়া চাওক লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ আকৌ এইখন আছে মোৰ জীৱন দাপোন এই দুটা ওয়াৰ্ডৰ ডিফাৰেন্স আছে সোঁৱৰণ আৰু দাপোনখন লিখিছে বেনুধৰ ৰাজখোৱাদেৱে ঠিক আছে মনত ৰাখিব বেনুধৰ ৰাজখোৱাদেৱে লিখিছিলে মোৰ জীৱন দাপোন লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছিল মোৰ জীৱন সোঁৱৰণ প্ৰায় একেই সোঁৱৰণ আৰু দাপোন ওয়াৰ্ড দুটাৰ ডিফাৰেন্স আছে সো মোৰ জীৱন দাপোন বেনুধৰ ৰাজখোৱাদেৱে লিখিছিলে অইন এটা প্ৰশ্ন হৈছে যে অতীতৰ সোঁৱৰণত এইখন আত্মজীৱনী কোন গৰাকী সাহিত্যিকৰ এইখন হৈছে অতীতৰ সোঁৱৰণত লিখিছে শৈলধৰ ৰাজখোৱা ঠিক আছে বেনুধৰ ৰাজখোৱাৰ মোৰ জীৱন দাপোন শৈলধৰ ৰাজখোৱাৰ অতীতৰ সোঁৱৰণত প্ৰায় একেই তেওঁলোকৰ উপাধি দুটা একে হয় অতীতৰ সোঁৱৰণত শৈলধৰ ৰাজখোৱাই ওকে এতিয়া ইয়াতে মই কিছুমান আপোনালোকৰ সিলেবাসত নথকা সাহিত্যিকৰো আত্মজীৱনী সংযুক্ত কৰিছো কিয় কাৰণ আপোনালোকৰ গম পাইছে যোৱা যেটো টেট হৈ গৈছে তাত আপোনালোকৰ সিলেবাসৰ বাহিৰৰ কিছুমান প্ৰায়বোৰ প্ৰশ্ন আহিছে প্ৰায়বোৰ সাহিত্যিকৰ বিষয়ে যিবোৰ সিলেবাসত দিয়া নাছিলে সো এই কাৰণে আপোনালোকে যিমান পাৰে আউট অফ সিলেবাসৰ কিছুমান বস্তু কভাৰ কৰিব চেষ্টা কৰাটো দৰকাৰী বুলি মই ভাবো ওকে সো যিমানবোৰ পাৰো আপোনালোকক দিবৰ চেষ্টা কৰিম যিমানখিনি গুৰুত্বপূৰ্ণ বা যিমানখিনি আত্মজীৱনীৰ কথা আপোনালোকে জানিব লাগে অসমীয়া সাহিত্যিকসকলৰ অতীতৰ সোঁৱৰণত পালো আমি শৈলধৰ ৰাজখোৱাৰ এতিয়া মোৰ সোঁৱৰণী ঠিক আছে মোৰ সোঁৱৰণী কোনে লিখিছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱে গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে এইটো মোৰ সোঁৱৰণী পদ্মনাথ গোহাঁই বৰুৱা এগৰাকী তেওঁ প্ৰখ্যাত সাহিত্যিক আছিল অসমীয়া সাহিত্য জগতৰ আৰু তেওঁৰ ওপৰত প্ৰশ্ন আহিব পাৰে যেহেতু আপোনালোকৰ এইটো সিলেবাসৰ টপিক হয় পদ্মনাথ গোহাঁই বৰুৱা দেৱৰ বিষয়ে সো তেওঁ লিখিছিল মোৰ সোঁৱৰণী আৰু লক্ষ্মীনাথ বেজবৰুৱাৰটো মনত ৰাখিব মোৰ জীৱন সোঁৱৰণ আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ কি মোৰ সোঁৱৰণী সোঁৱৰণ ওয়াৰ্ডটো আছে দুইটাতে লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ আৰু তেওঁৰ হৈছে মোৰ সোঁৱৰণী ঠিক আছে আন এখন বহুত বেছি গুৰুত্বপূৰ্ণ আত্মজীৱনী এইখন পঢ়িব মই পঢ়িছো এইখন আত্মজীৱনীখন তেওঁৰ বহুত বেছি ভাল লগা লক্ষ্মীনাথ বেজবৰুৱাৰখনো পঢ়িছো আপোনালোকে যদি পায় পঢ়িব লাইব্ৰেৰী পালে পঢ়ি ল'ব খুব সুন্দৰ গ্ৰন্থ হয় জীৱন বৃত্ত এখন জীৱন বৃত্ত বুলি ক'লেও ভুল নহব তেওঁ লিখিছিল জীৱন বৃত্ত কোনে লিখিছিল তেওঁৰ নিজৰ আত্মজীৱনী ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াদেৱে সো তেওঁৰ বিষয়ে আৰু সকলোৱে নিশ্চয় জানে তেওঁ কিমান ফেমাস হয় অসমীয়া সাহিত্য জগতত ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াদেৱে লিখিছিলে জীৱন বৃত্ত নামৰ আত্মজীৱনীখন ঠিক আছে মনত ৰাখিব জীৱন বৃত্ত ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ
নেক্সট হৈছে ৩ কুৰি ১০ বছৰৰ স্মৃতি কোনে লিখিছিলে ৰাজবালা দাসে লিখিছিলে ৩ কুৰি ১০ বছৰৰ স্মৃতি ৰাজবালা দাস ঠিক আছে এতিয়া আৰু এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ এৰি অহা দিনবোৰ কোনে লিখিছিল নলিনীবালা দেৱীয়ে লিখিছিল এৰি অহা দিনবোৰ এই আত্মজীৱনীখন নলিনীবালা দেৱীৰ হয় ঠিক আছে বহুত বেছি গুৰুত্বপূৰ্ণ হয় নলিনীবালা দেৱী আপোনালোকৰ সিলেবাছত আছে এৰি অহা দিনবোৰ সমনত ৰাখিব পাহৰি নাযাব এই গ্ৰন্থখনৰ বিষয়ে এৰি অহা দিনবোৰ লিখিছিল নলিনীবালা দেৱীয়ে স্মৃতিৰ পাপৰি কোনে লিখিছিল স্মৃতিৰ পাপৰি লিখিছিল অতুল চন্দ্ৰ হাজৰিকাই গুৰুত্বপূৰ্ণ হ'ব পাৰে স্মৃতিৰ পাপৰি অতুল চন্দ্ৰ হাজৰিকাদেৱে লিখিছিলে নেক্সট হেৰাই যোৱা দিনবোৰ দেবেশ্বৰ শৰ্মাই লিখিছিল হেৰাই যোৱা দিনবোৰ এতিয়া আপোনালোকে কনফিউজ নহব এৰি অহা দিনবোৰ কোনে লিখিছিল নলিনীবালা দেৱী আৰু হেৰাই যোৱা দিনবোৰ দেবেশ্বৰ শৰ্মাই ঠিক আছে হেৰাই যোৱা শৰ্মা দেৱী লিখিছিল দেবেশ্বৰ শৰ্মা আৰু এৰি অহাবোৰ দিনবোৰ নলিনীবালা দেৱীয়ে স্মৃতিৰ পাপৰি অতুল চন্দ্ৰ হাজৰিকাই নেক্সট মোৰ জীৱন যাত্ৰাৰ কথা কোনে লিখিছিল ধনাই বৰাদেৱে লিখিছিলে মোৰ জীৱন যাত্ৰাৰ কথা তেওঁ নিজৰ জীৱন যাত্ৰাৰ কথা লিখিছিলে এই গ্ৰন্থখনত ধনাই বৰাদেৱে ওকে নেক্সট মোৰ কথা সিম্পল নাম দিছিল তেওঁ মোৰ কথা এই আত্মজীৱনীখন জ্ঞানদাভি ৰাম বৰুৱা ওকে জ্ঞানদাভি ৰাম বৰুৱাৰ আত্মজীৱনী মোৰ কথা সিম্পল নাম দিছে জীৱন স্মৃতি অমিয় কুমাৰ দাসৰ আত্মজীৱনী মনত ৰাখিব জীৱন বৃত্ত হৈছে ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ আৰু জীৱন স্মৃতি হৈছে অমিয় কুমাৰ দাস ঠিক আছে নেক্সট মজিয়াৰ পৰা মেজলৈ বেনুধৰ শৰ্মাদেৱে লিখিছিলে মজিয়াৰ পৰা মেজলৈ নামৰ আত্মজীৱনী অইন এখন গুৰুত্বপূৰ্ণ আত্মজীৱনী গুৰুত্বপূৰ্ণ ব্যক্তি তেওঁ হৈছে মোৰ জীৱন ধুমুহাৰ এছাতি মোৰ জীৱন ধুমুহাৰ এছাতি নামৰ আত্মজীৱনী অম্বিকাগিৰি ৰায় চৌধুৰী কিমান গুৰুত্বপূৰ্ণ ব্যক্তি সকলোৱে জানে তেওঁ এগৰাকী বিপ্লৱী কবি আছিল তেওঁ মোৰ জীৱন ধুমুহাৰ এছাতি নামৰ আত্মজীৱনী তেওঁ লিখিছিলে অইন এখন গুৰুত্বপূৰ্ণ সাহিত্যিকৰ আত্মজীৱনী জীৱনৰ দিশ আৰু বাণী লিখিছিল মহেশ্বৰ নেওগে ঠিক আছে জীৱনৰ দিশ আৰু বাণী মহেশ্বৰ নেওগ ডাঙৰীয়াই লিখিছিলে আৰু বেছি নাই আৰু দুখন আছে আপোনালোকে জানিবলগীয়া উপলা নদীৰ দৰে নামৰ আত্মজীৱনী মহেন্দ্ৰ বৰাই লিখিছিলে উপলা নদীৰ দৰে আৰু এটা গুৰুত্বপূৰ্ণ হৈছে সৈয়দ আব্দুল মালিকৰ আপোনালোকৰ সিলেবাছত আছে মোৰ জীৱনৰ নহলবোৰ ওকে তেওঁৰ জীৱনৰ যিবিলাক নহল তেওঁ কি কৰিব নোৱাৰিলে বিলাকৰ বিষয়ে তেওঁ সন্নিবিষ্ট কৰি তেওঁৰ আত্মজীৱনী লিখিছে সৈয়দ আব্দুল মালিক দেৱে ঠিক আছে সো এই 19 গৰাকী সাহিত্যিকৰ আত্মজীৱনীৰ বিষয়ে আপোনালোকক ইয়াত উল্লেখ কৰিলো আৰু আছে কিছুমান যদি আপোনালোকে কিছুমান যদি মই মিস কৰিছো গুৰুত্বপূৰ্ণ প্লিজ মেনশন কৰি জনাই দিব আপোনালোকে কমেন্ট সেকশন আপোনালোকে যদি জানে প্লিজ মেনশন কৰি জনাই দিব আপোনালোকৰ পৰা বেলেগে শিকিব পাৰিব বা আপুনিও বেলেগৰ পৰা শিকিব পাৰিব কমেন্ট সেকশন আপোনালোকে ডিসকাস কৰিব পাৰিব ওকে সো যিখিনি মই পাৰিছো আপোনালোকক দিবৰ চেষ্টা কৰিছো আৰু কিছুমান গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত দিম ভিডিও সো চাই থাকিব আমাৰ চেনেল এডুকেশ্যন ফৰ ইউ আৰু যোৱাকালি ভিডিও আপলোড কৰিছিলো দুটা ভিডিও কেইটা যদি চোৱা নাই এটা হৈছে আপোনাৰ 700 MCQs অৰ সেকেন্ড পাৰ্টটো আমি আপলোড কৰিছো আৰু লগতে এটা অসম আন্দোলন অসম চুক্তিৰ ওপৰত এটা বিশদ আলোচনা কৰি ভিডিও এটা বনোৱা হৈছে যদি আপোনালোকে চোৱা নাই প্লিজ চেক কৰি ল'ব ডেসক্ৰিপচন বক্সত লিংক পাই যাব সো ভিডিওটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ থ্যাংক ইউ